নমস্কাৰ বন্ধুসকল আপোনালোকক বা কাৰোবাক ধাতু ৰোগ হৈছে যদি আপুনি বন দৰৱ খাব পাৰিব। এক নম্বৰ হৈছে বন দৰৱটো ধাতু ৰোগৰ বাবে। বাদাম 6টা, জলকীয়া গুটি 6টা মিচিৰি মিহলি কৰি ৰাতিপুৱা গাখীৰ খোৱাৰ পাছত খাই দিব এই 3টা। 2 নম্বৰ বন ঔষধিৰ হৈছে বৰ গছৰ আঠা 10 টোপাল আৰু 10 টোপাল মিচিৰিৰ সৈতে ৰাতিপুৱা খালে ধাতু ৰোগ মানে নাশ হয়। আৰু এটা 3 নম্বৰ দবাইৰ নাম কৈ আছো। আৰু 3 নম্বৰ দবাইৰ নাম হৈছে তুলসী গছৰ ৰস 60 মিলিলিটাৰ প্লাস মিচিৰি 75 গ্ৰাম মিহলি কৰি 1 চামুচ গৰুৰ গাখীৰো তাত প্লাস কৰি দিব। তাৰ পিছত দিনত 2 বাৰ খাওক, একেৰাহে এমাহ খাই থাকিব। আপোনাৰ এই ধাতু ৰোগৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। আজিৰ ভিডিঅ'ত ইমানতে ড্ৰপ কৰিছো। আপোনালোকে নিশ্চয় গম পালে এই ধাতু ৰোগৰ মানে ঔষধিটো। যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেল তলত সাবস্ক্ৰাইব বাটন আছে, সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন অলত প্ৰেছ কৰি দিব। আজিলৈ বাই বাই।